আজি মৰ্ণিং ব্ৰেকফাষ্টটো কিন্তু খাতেৰা আছে দেই। মানে কি হ'ল, এইটো ইডলি মানে কি খাইহে পাইছোঁ, হোটেলত খাই পাইছোঁ, কিন্তু আজিলৈকে বনাই পোৱা নাই। আজি অতদিনৰ পৰা যোনে নেকি বনাই খুৱাই আছিলে আমাক, সেই ঘৰত যাবগৈ। আজি মোক বনাব কৈছে, মানে মোক শিকিব দিছে। আৰু মানে কি নিশিকিলেতো বনাই দিম মানুহ নাই। ৰাতিপুৱা ব্ৰেকফাষ্টটো মানে নিজে বনাই মেলি খাব লাগে। দুপৰীয়া ভাতটো মানে বেলেগ আছে, ভাতটো বনাই দিয়া মানুহ এজনী আহে। কিন্তু ইডলি বনাব শিকি আছোঁ, ফাৰ্ষ্ট টাইম বনাম আকৌ দেই। আগত হোটেলত খাইছিলোঁ বহি মেলি, এতিয়াতো নিজেই বনাব লাগিব। ফাৰ্ষ্ট টাইম বনাওঁ, চাওঁ কি হয়। লগৰটো আহি আছে মোক শিকাবৰ কাৰণে। এতিয়া মই কৰি আছোঁ, যিখিনি জানো কৰি আছোঁ আৰু। মই লগৰটো আহিলে, মই হেনো পানী বহুত দি দিলোঁ। সি এতিয়া আকৌ পানীবোৰ কমাই আছে। মানে পানী বহুত দিলে গৰম হ'বৰ কাৰণে বহুত টাইম লাগে ন। আৰু মই আকৌ নাজানো, মই বহুত পানী দি দিলোঁ। লগৰটো কৈ আছে কম কৰি দে। আৰু তাত পানী বেছি দিলোঁৱে। য'ত নেকি মই ইডলি ইয়াত মানে অলপ পানী দি কিনে অলপ লৰাই দিব লাগিছিলে। মই ইডলিখিনিতো পানী অলপ বেছি দি দিলোঁ, যিহেতু ফাৰ্ষ্ট টাইম বনাইছোঁ ন। কালিলৈ কিন্তু পাৰি যাম। মানে আজি ফাৰ্ষ্ট টাইম বনাইছোঁ, অলপ মানে কিবা এটা নহয় কিবা এটাতো ভুল হ'বই। ক'তনো লগালগ প্ৰথমবাৰতে ফাৰ্ষ্ট ভালকৈ বনাব পাৰিম ন। ইয়াত এইবাৰ আকৌ ছাৰ পালেহি। ছাৰে ভাবিছে বনাব জানিছেনে নাই জনা, কৈ আছে এনেকৈ বনাবি, আকৌ গুচি গ'ল। মানে টিক আহি থাকিব এতিয়া ছাৰে, মই নতুনকৈ বনাইছোঁতো, জানিবনে নাজানে। ছাৰজন কিন্তু ইমান ভাল নহয়, মানে এনেকুৱা এজন মানুহ পোৱাই নাই মই ক'তো। প্ৰথমে আকৌ মানে কি হ'ল, সৰুখন নিব লাগিছিলে। মই আকৌ ডাঙৰখনতহে মানে সেইবোৰ ভৰাই কিনে ডাঙৰখনহে দিব গৈছোঁ। সৰুখনত দিব লাগিছিলে। মানে ফাৰ্ষ্ট টাইমটো পূৰা মানে উল্টা পুল্টা হৈ গৈছে। এবাৰ আকৌ হৈ গ'ল দেই। 10-15 মিনিটমান লাগিব, তাৰপাছত মানে বনি যাব আৰু। ফাৰ্ষ্ট টাইম দেই, কেনেকৈ হৈছে নাজানো আৰু, উলিয়াই চালেহে গম পাম। মোৰ মতেতো হৈছেই, আজি প্ৰথমটো দিনতে মানে ইমানবোৰ ধুনীয়া দেখিছোঁ। আৰু কিমান হ'ব লাগে, হৈছে তামাম। খোৱাটোৱে মেইন আৰু এবাৰ। ফাইনেলি এবাৰ কমপ্লিট হৈ গ'ল আৰু খাব লাগে। আজি প্ৰথমটো দিন, কালিৰ পৰা সদায় বনাব লাগে। বাই বাই।